Hey guys, welcome back to my YouTube channel. মোটামুটি ছমাহমানৰ মূৰত মই আকৌ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। গতিকে আজি ইমান ঠাণ্ডা পৰিছে আমাৰ ইফালে, মই আপোনাক দেখাই আছোঁ। দেখিব পাৰিছে নিশ্চয় মোৰ বেকগ্ৰাউণ্ডত গোটেই কুঁৱলী। এতিয়া এইখন নহয় নেকি? তাৰপিছত আজি আমি গৈ আছোঁ নসত্ৰৰ পালনামত, আৰু তাত যি হৈ আছে কৃষ্ণগুৰু সেৱাশ্ৰম, তালৈ গৈ আছোঁ আমি। আপোনালোককো দেখুৱাম তাৰ মাজৰ কিছু দৃশ্যাংশ। গতিকে ব'লক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু এয়া আমি আহি পালোঁ আশ্ৰমৰ সন্মুখ। আহোঁতে একো ভিডিঅ' কৰা নহ'ল, কাৰণ আজি বহুত কুঁৱলী আছিল আৰু তাৰ কাৰণে মানে ঠাণ্ডাৰ কাৰণে মই ভিডিঅ' নকৰিলোঁ। এয়া আমাৰ আশ্ৰমৰ মূল গেটখন। এনেকৈ ভিতৰলৈ সোমাই যাব লাগে, আৰু এয়া আহি আমি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই সন্মুখত এটা খুব সুন্দৰ পুখুৰী সোঁফালে। মুখখন দেখাই দিয়া। আগতে আপোনাৰ বাওঁফালেৰে যাব দিছিলে, কিন্তু এতিয়া নতুন নিয়ম কৰিছে বোধ কৰোঁ। এনেকৈ আহি আপোনাৰ মেইন এইখন গেটেদি সোমাব লাগে, আৰু ইয়াৰ ভিতৰৰ পৰা ডাইৰেক্ট আমি পোনে পোনে কীৰ্তন ঘৰটো দেখা পাম। এয়া দেখিছে আপোনালোকে ধুনীয়াকৈ গধূলি সময়ত ফাউণ্টেইনৰ দৰে পানী ওলায়, আৰু এয়া আপোনাৰ কীৰ্তন ঘৰৰ আগৰ মেইন গেটখন। আৰু ইয়াত আপোনাৰ চেনিটাইজেশ্যনৰ ব্যৱস্থা ৰাখিছে তেওঁলোকে। আমাৰ ভকতসকলে চেনিটাইজ কৰি আপুনি ভিতৰলৈকে সোমাব লাগিব। মাস্কখনটো কম্পালচৰি, এবাৰ মাস্ক ল'বই লাগিব আপুনি। ভিতৰ আহি মাস্কখন খোলাটো বেলেগ কথা, কিন্তু আপুনি গেটত মাস্ক লৈ সোমাব লাগিব। আৰু এয়া আমি এতিয়া গৈ আছোঁ কীৰ্তন ঘৰৰ ভিতৰলৈ। এয়া তোৰণকেইখন পাৰ হৈ আমি কীৰ্তন ঘৰটো পাম। এয়া দেখিছে আপোনালোকে, মানুহ একদম ৰবিবাৰ বুলি ঢেৰ মানুহ আজি ইমান ভালকৈ ভিডিঅ' কৰা নহয় যদিও মই বেলেগ এদিন নিশ্চয় আহি আপোনালোকক ভালকৈ ভিডিঅ' এটা কৰি দেখুৱাম, কাৰণ ইমান মানুহৰ মাজত ভিডিঅ' কৰিব অহাটো অসম্ভৱ। আৰু যিহেতু পালনাম বুলি আহিছোঁ, ভিডিঅ'টোত ইমান ভালকৈ মই গুৰুত্ব দিয়া নাই, তথাপিও ভাবিলোঁ এটা থুলমূলকৈ ভিডিঅ' কৰি ল'ম। এয়া ধুনীয়াকৈ আপোনাৰ চিলিঙত ডিজাইন দিছে, আৰু এনেকৈ গৈ আমি এতিয়া কীৰ্তন ঘৰত সোমালোঁ। এয়া হৈছে আমাৰ কীৰ্তন ঘৰ। আৰু এয়া হৈছে কীৰ্তন ঘৰৰ বাহিৰৰ আমাৰ ঠাইখিনি। তাত বিভিন্ন মঠ আছে, ধুনীয়াকৈ বনাই থোৱা আছে গুৰুজনাৰ। আৰু এয়া দেখিছে, এয়া যে ছাতিৰ তলত আমাৰ গুৰুজনা গৈ আছে, তেখেতকো মই দেখুৱাব পালোঁ এই ভিডিঅ'টোৰ সুযোগতে আপোনালোকক। হয়নে অলপ হ'লেও উঠিছে নে নাই ক'ব পৰা নাই। উঠিছে মোৰ ভিডিঅ'। এবাৰ ঘূৰি দিয়ক। আৰু এয়া আমাৰ কীৰ্তন ঘৰৰ সন্মুখৰ পুখুৰীটো, পদুম পুখুৰীটো। আৰু ইয়াত আপোনাৰ ধুনীয়াকৈ দেখিছে
পৰিপাটিকৈ ৰাখিছে আৰু ছাইডবোৰত কি ধুনীয়া ছবি আঁকি আপোনালোকে জিৰণি ল'ব পৰাকৈ ধুনীয়া ব্যৱস্থাও কৰি দিছে। আৰু এইখিনি ঠাইত মানুহখিনি আহি অলপ জিৰণিও লয় গধূলি সময়ত বা আপোনাৰ দিনৰ গৰমৰ পৰা আহি যেতিয়া পালনাম চলি থাকে। এইফালে যাম হা, মিউজিয়ামত ভিডিঅ' বনাব দিয়ে নে? আৰু এয়া হৈছে আমাৰ মিউজিয়ামটো। ইয়াত আমাৰ গুৰুজনাই ব্যৱহাৰ কৰি থৈ যোৱা প্ৰত্যেকটো বস্তু সুন্দৰভাৱে সংৰক্ষিত কৰি থৈ দিছে। তেখেতৰ খৰমৰ পৰা, তেখেতৰ কলমৰ পৰা, তেখেতৰ চকীৰ পৰা সকলোখিনি। আৰু এই ফটোখনেই হৈছে তেখেতৰ হয়তো আগৰ ফটো, আগৰ সময়ছোৱাখিনিৰ ফটো এখন ধুনীয়াকৈ ৰাখি থৈ দিছে। আৰু এয়া হৈছে তেখেতে বিশ্ৰাম কৰা সকলোখিনি বস্তু সুন্দৰকৈ ইয়াতে সংৰক্ষিত কৰি থৈছে। এয়া চাওক, তেখেতৰ ড্ৰেছিং আইনাখন, তেখেতৰ বিচনাখন, তেখেতৰ বিশ্ৰাম কৰা চকীখন, সকলোখিনি ধুনীয়াকৈ সুন্দৰভাৱে ইয়াতে সংৰক্ষিত কৰি থৈছে। দেখি খুবেই ভাল লাগিল। আৰু আপোনালোকেও কেতিয়াবা সময় পালে যদি এইফালে আহে বৰপেটা ছাইডত, এইখন আপোনালোকে আমাৰ আশ্ৰমখন চাই যাব পাৰে। এই সকলোবোৰ বস্তু সুন্দৰকৈ ৰাখিছে ইয়াত। হয় নেকি? আৰু এয়া আমি ওলাই আহি সন্মুখত এটা লাইব্ৰেৰী পাম। ইয়াতো আমাৰ সকলোখিনি আশ্ৰমৰ পাঠ্যপুথি উপলব্ধ থাকে। আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। আৰু এয়া ইয়াত আজি এখন বিয়াও আছে, হয়তো বিয়াৰ কাৰণে তেওঁলোক আহি উপস্থিত হৈছে। এতিয়া খন্তেক সময়ৰ পিছত বিয়া হ'ব। আৰু এনেকৈ আমি আশ্ৰমখনৰ পৰা আজিৰ বাবে বিদায় ল'লোঁ। আৰু আহিম আৰু আপোনালোকক ভালকৈ বিতংভাৱে দেখুৱাবলৈ চেষ্টা কৰিম এদিন মই নিশ্চয়কৈ। অঁ, আৰু এয়া ওলাই আহিছোঁ বাহিৰত। এখন ডাঙৰ মেলা হৈছে আৰু যিহেতু মা হোৱা নাই বিশেষ অসুবিধাৰ বাবে, সেইকাৰণে ভাবিছোঁ আমি অলপ খোৱা বস্তুকে কিবা লৈ যাওঁ। তাতে আপোনাৰ বিভিন্ন ধৰণৰ বস্তু পাব, খোৱা বস্তু। একেবাৰে গৰমা গৰম জেলেপি ইয়াৰ পৰা লৈ যাওঁ। প্ৰত্যেকবাৰে নিওঁ আৰু খুব ভাল লাগে খাই। আৰু এনেদৰে আমি এইবছৰ পালনামৰ পৰা বিদায় ল'লোঁ। অহাবাৰ পুনৰ লগ পাম। জয় কৃষ্ণ।